নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি আহি গ'লোঁ মই ঘৰলৈ এতিয়া আহি আছোঁ বাৰীৰ পৰা নেমু ছিঙিবলৈ আৰু এইবিলাক দেখিছেনে হাল বাই থৈছে চ' খোজকাঢ়িবলৈ বহুত প্ৰব্লেম হৈছে ইয়াতে আৰু এইফালে আছে নেমুৰ গছ এই মই নেমু আনিলোঁ আৰু পূৰা পৰি মেলি আহিছোঁ মানে হাল বাই থৈছে যে খোজকাঢ়িবলৈ বহুত বেয়া হৈ আছে তাতে পিন্ধি আহিছে একদম মুখৰ চেণ্ডেল এযোৰ এতিয়া মই গৈ আছোঁ তিয়হৰ সন্ধানত মানে আমাৰ ঘৰত বাৰু ঘৰৰ ওচৰতো আছে নেমু গছ এটা দেখিছে কিন্তু মানে সেই তাৰকেইটা অকণ ডাঙৰ ডাঙৰ হৈ আছিলে কাৰণে সেই তাৰ পৰা নেমু আনিলোগৈ মই সেই তাৰপৰা বেয়া হওক ভাল হওক এইটো তিয়হে ছিঙি লওঁ আৰু এতিয়া ছিঙিব লগা নহ'লে আৰু এইজোপা চাওক নেমু গছ মানে নেমুৰ গছে ভৰ্তি হৈ আছে আমাৰ ঘৰত আৰু এয়া হৈছে গোমধান খোৱা নাই চাগে দেই খাবলৈ কাৰণে এইকেইটা হ'লে বাৰু মই দেখাম দেই লৈ যাম ঘৰৰ পৰা আহি চব আৰু এইফালে বডি লগাই থৈছে এইফালে ৰঙালাও আৰু এইফালে এইটো যে বিন নেকি সেইটো আছে ৰ'ব দেখাই আছোঁ ইয়াতে লাগি আছে পূৰা এইয়া ঘৰৰে মই আহিলে ৰুমালি লৈ যাওঁ পূৰা ইয়াৰ পৰাই এইটো কেৰেলাৰ গছ কেৰেলা আপোনালোকে চিনি পাই বাৰু মই গম পাইছোঁ কিন্তু দেখাই আছোঁ আৰু মই মানে কণ্টেণ্ট বিচাৰি পোৱা নাছিলোঁ কি কৰিম বুলি মই ঘৰত আহি শুহিহে আছিলোঁ আমনি লাগিলে চ' বোলো যাওঁ নেমু চিঙো আৰু এইফালে চিঙো বুলি ওলাই আহিলোঁ আপোনালোকৰ লগত দেখাই দিলোঁ আৰু অ'কে আজিলৈ ইমানেই বাই বাই